সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত আৰু বৰবামবাসীৰ সহযোগত বৰবাম তিনিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। দিৱসৰ পুৱা 8 বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি ডাক্তৰ পুণ্য বৰুৱা আৰু ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোণোৱালে। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে বৰবাম তিনিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গায়ত্ৰী কোঁৱৰে। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাভা সংগীত কবিতা আবৃত্তিৰ ৰাভা সংগীতত দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোণোৱাল আৰু ধেমাজি জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি ডাক্তৰ পুণ্য বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক কল্পজিৎ সোণোৱাল আৰু জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলেন সোণোৱালে। সভাত নৰ্থ বেংক মহাবিদ্যালয়ৰ ঘিলামৰাৰ উপাধ্যক্ষ ডক্টৰ লবৰাম সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি ৰাজু সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ উপসভাপতি হেৰম্ব প্ৰসাদ দাস, মুখ্য সম্পাদক মৃদুল সোণোৱাল, বৰবাম তিনিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গায়ত্ৰী কোঁৱৰে অতিথি হিচাপে উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিত্ব, জীৱন দৰ্শন, কৰ্মৰাজিৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই তেখেতে সমাজৰ বাবে কৰি থৈ যোৱা সৃষ্টিশীল কৰ্ম খতিয়ানৰ ওপৰত বহলভাৱে আলোকপাত কৰে।